দিলে গাড়ি কিন্তু বহুত আওয়াজ করিব সেই কারণে আমি ক্লাস 2 কেতিয়া সো হেল্লো গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ডিসকাস করিম যে গাড়ি এখন চলাবৰ কাৰণে আমাৰ কি প্ৰয়োজন হয় কি থিংকিং এটা লাগে আৰু কি বস্তু আমি প্ৰপাৰ তাৰিখত চাব লাগে বন্ধুসকল আশা কৰো এই ভিডিওটো চোৱাৰ পিছত যিকোনো মানুহে গাড়ী চলাই দিব পাৰিব আৰামছে ইয়াৰ A to Z মই দেখাম এইটো ভিডিওতে তো বন্ধুসকল ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণকে চাব তো বন্ধুসকল গাড়ী এখন চলাবৰ কাৰণে আমি প্ৰথম কথা আমি ইয়াৰ যোনটো ডিসটেন্স বহল সেই বহলটো আমি properly আন্দাজ কৰিব পাৰিব লাগিব তেতিয়া হলে আমি গম পাম যে কোনখন ৰাস্তা দি কিমান ডিসটেন্সত গাড়ীখন গৈ আছে সেইটো কথা গম পাম আৰু প্লাস আপোনাৰ যোনটো লংটো আমি আন্দাজ কৰিব পাৰিব লাগিব প্ৰপাৰ তাৰিখত তেতিয়া আমি গাড়ীটো কোনখিনিত কাটিব পাৰিম কোনখিনিত ঘূৰাব পাৰিম সকলো কথা অটোমেটিক মগজত ক্যালকুলেশন হৈ যাব তো বন্ধুসকল গাড়ী এখন চলাবৰ কাৰণে ড্ৰাইভাৰ এজনক কাখত বহাই লৈ একেদিনেই আৰামছে গাড়ী শিকিব পাৰিব একচুয়ালি ড্ৰাইভাৰ নবহালেও যদি নিজৰ মনৰ সাহস থাকে যে পাৰিম বুলি নিজৰ এটা সাহস থাকে তেতিয়া ড্ৰাইভাৰ নবহালেও হয় মই এইটো সাজেষ্ট নকৰো যে ড্ৰাইভাৰ এটা কুচৰত নবহাব মুঠতে ড্ৰাইভাৰ এটা কুচৰত বহাই লব কাৰণ কেতিয়াও কি হয় কব নোৱাৰি হয়তো পাহৰিও যাব পাৰে প্ৰথম মইও এজন ড্ৰাইভাৰক কুচৰত বহাই লৈছিল আৰু তেখেতে মোক গাইড কৰি আছিল আৰু কি গাইড কৰি আছিল সকলো কথা মই ভিতৰত গৈ আপোনালোকক দেখাম প্ৰথমতে মই ডোৰ লকটো খুলি পেলাই প্ৰথম কথা মই ইয়া দেখাই দম যে ইয়াত যোনটো এইটো হৈছে ক্লাস এইটো প্ৰথমটো হৈছে ক্লাস 1 নম্বৰটো 2 নম্বৰটো হৈছে ব্ৰেক আৰু 3 নম্বৰটো হৈছে এক্সিলেটৰটো যিমান দবাম গাড়ীখন কিমান স্পীডত দৌৰিব ব্ৰেকটো যিমান দবাম গাড়ীখন ৰখি যাব ক্লাসটো যিমান বাৰ আমি গিয়াৰ চেঞ্জ কৰিম ক্লাসটো দবাই গিয়াৰ চেঞ্জ কৰিম আৰু যিমান বাৰ ব্ৰেক দবাম ডাইৰেক্টলি ক্লাসও দবাম ব্ৰেকও দবাম আৰু গিয়াৰ চেঞ্জ কৰোতে মনত ৰাখিব যে ক্লাস দবাই গিয়াৰ চেঞ্জ কৰিব লাগে আৰু ক্লাস দবাই ব্ৰেক মাৰিব লাগে তো বন্ধুসকল ক্লাস দবাই এক্সিলেটৰ দিলে গাড়ী কিন্তু বহুত আওয়াজ কৰিব সেই কাৰণে আমি ক্লাসটো কেতিয়া দবাব লাগে মই প্ৰপাৰলি কৈ দিলু মনত ৰাখিব তাৰ পিছত গাড়ীৰ ইন্টেৰিয়ৰত বহিলু বহাৰ পিছত ইয়াত যোনটো চাবিটো মই অন কৰি দিলু অন হোৱাৰ পিছত ইয়াত চাওক সকলো লাইট আহি গৈছে তাৰ পিছত মই হ্যান্ড ব্ৰেকটো চাও হ্যান্ড ব্ৰেকটো যদি উঠোৱা থাকে মই নমাই দিম হ্যান্ড ব্ৰেকটো তাৰ পিছত গাড়ী কেই নম্বৰত আছে এটো চাওক নিউট্ৰেলত আছে চাৰিওফালে ইজিলি আপ ডাউন কৰি ফালে চাওক লেফট ৰাইট ইজিলি আপ ডাউন হৈ যাব লেফট ৰাইটত যদি ইজিলি আপ ডাউন হয় তেতিয়া মই গম পাম যে গাড়ীখন পুৰা প্ৰপাৰ নিউট্ৰেলত আছে আমি নিউট্ৰেলৰ পৰাই গাড়ী স্টাৰ্ট কৰিব লাগে খদাই তো বন্ধুসকল ফাৰ্স্ট সিট বেল্ট লগাই ল'ব লাগে তাৰ পিছত গাড়ীখন নিউট্ৰেলত ৰাখি স্টাৰ্ট কৰি দিম স্টাৰ্ট হৈ যোৱাৰ পিছত ইয়াত যিবিলাক লাইট আছিল সকলোৱে নুমাই যাব যদি হ্যান্ড ব্ৰেক উঠোৱা থাকে তেতিয়া হলে হ্যান্ড ব্ৰেকৰ যোনটো লাইট এইটো লাইটটো জ্বলি থাকিব এইটো আমি খদাই মনত ৰাখিব লাগে যদি হ্যান্ড ব্ৰেক উঠাই গাড়ী চলাও তেতিয়া হলে গাড়ীৰ যিবিলাক চাৰিটা ব্ৰেক বিলাক ক্ষয় হৈ যাব আৰু গৰম হৈ যাব হিট হৈ যাব দুৰণি ৰাস্তা যদি ব্ৰেক লগাই আমি চলাই দিও টায়াৰ ৰিংটো হিট হোৱাৰ ফলত টায়াৰ ফাটি যোৱাৰ চান্সেস বা ভয় এটা থাকে সেই কাৰণে খদাই গাড়ী চলোৱাৰ আগত মনত ৰাখিব লাগে সিট বেল্ট যদি লগোৱা না থাকে ইয়াত ৰেড লাইট জ্বলি যাব সিট বেল্ট একজনে লগোৱা নাই ক্যামেৰামেনে ময়ো লগোৱা নাই জাস্ট ওচৰতে আছো এই কাৰণে ইয়াত লাইট জ্বলি আছে আৰু বাকি যিকোনো হেৰি থাকিলে ইন্ডিকেটৰ লাইট ইয়াত দেখাই দিব এতিয়া আমি কি কৰিম 1 নম্বৰ যেটো ক্লাস কৈছিলো 1 নম্বৰৰ মই ক্লাস ভৰিৰে দবাই দিলো আৰু ইয়াত এইটো হাত এনেকা লৈ 1 নম্বৰ গিয়াৰত লগাই দিলে চাওক 1 নম্বৰ গিয়াৰত লাগি গৈছে এতিয়া লৰচৰ কৰা নাই তাৰ পিছত মই যোনটো ক্লাস বুলি কৈছিলো ক্লাসটো লাহে লাহে এৰিম আৰু এক্সিলেটৰখন দবাই দিম মানে ৰাইট সাইডৰটো দবাই দিম খুব ভৰিটো দবাই আৰু বাম ভৰি লাহে লাহে এৰি দিলে গাড়ীখন আগলৈ যোৱা ষ্টাৰ্ট হৈ যাব ইয়া চাওক লাহে লাহে গাড়ীখন আগলৈ গৈ আছে তো বন্ধুসকল এনেকৈ প্ৰপাৰ তাৰিখত আৰামছে গাড়ীখন চলাই ল'ব পাৰিব যেতিয়া হ্যান্ডেল ঘূৰাব অটোমেটিক নিজে গম পাই যাব যে কিমান ঘূৰিলে আৰু কিমান ঘূৰাব লাগে এতিয়া ইয়াত এখন স্পিড ব্ৰেকাৰ আছে মই ক্লাস দবাই ব্ৰেক অলপ দবালো ব্ৰেক অলপ দবোৱাৰ লগে লগে গাড়ীখন ৰখি গল স্টাৰ্ট বন্ধ হৈ না যায় ৰখি গল মই 1 নম্বৰ গিয়াৰত পাৰ কৰিলো স্লো হাফ ক্লাস আৰু আধা ব্ৰেকত এতিয়া মই ক্লাস পুৰা দবাই 2 নম্বৰ গিয়াৰ ইয়াত চাওক চেঞ্জ কৰি দিম গিয়াৰ
ক্লাছটো দবাই তাৰপিছত এতিয়া লাহে লাহে এক্সিলেটাৰ দবাই আৰামছে এয়া চাওক স্পীড বাঢ়ি গৈছে ইয়াত কিমান উঠিছে কাটা ইয়াত সকলো দেখা পাই যাম তাৰপিছত এতিয়া 3 নম্বৰ গিয়াৰ লগাওতে ক্লাছ দবালো আকৌ সিধা 3 নম্বৰ গিয়াৰ মই সিধা সিধিকে ঠেলি দিলো 3 নম্বৰ গিয়াৰ লাগি গ'ল এয়া চাওক 3 নম্বৰ গিয়াৰত আৰু অলপ স্পীড হৈ গ'ল তাৰপিছত 4 নম্বৰ গিয়াৰত যেতিয়া লগাম মই ব্ৰেক আনিম ক্লাছটো দবাই ব্ৰেক আনিম এয়া চাওক ভৰিৰে বাও ভৰিৰে মই ক্লাছ দবালো আৰু তলফালে টানি আনিলো 4 নম্বৰ গিয়াৰত লাগি গ'ল তো গাড়ী চলোৱাৰ যিটো পেটাৰ্ণ ইমানটোৱে ইয়াতকে বেছি একো নাই বাকি বেলেন্সিং গাড়ীৰ চাৰিওফালে বেলেন্স আমি চাবৰ কাৰণে চাওক এটা বস্তু প্ৰপাৰ তৰিকাত চাব লাগে এইটো যিটো মিৰৰটো মিলাই এইটো কিমান ডিষ্টেন্সত গাড়ী আহি আছে সকলো দেখা পাই যাম আৰু ইফালেও মিৰৰ যোনটো সেই মিৰৰত চালে মই প্ৰপাৰলি গাড়ী দেখা পাই যাম আৰু বেক সাইডে যদি কোনোবা আহি আছে তো এইটো মিৰৰত চালে আৰামছে দেখা পাই যাম আৰু বাকি বন্ধুসকল গাড়ী চলোৱাৰ একো প্ৰব্লেম নাই ইমানটোৱে পেটাৰ্ণ ইমানটো যদি পেটাৰ্ণ শিকি যোৱা হয় গাড়ী চলোৱা একেবাৰেহে ইজি মই গাড়ী চলোৱা শিকিছিলোঁ প্ৰায় আধা ঘণ্টাৰ ভিতৰতে শিকি গৈছিলোঁ গাড়ী চলাবৰ কাৰণে মেইন সাহস লাগে যদি সাহস পুৰা আছে তেতিয়াহ'লে গাড়ী চলাবলৈ কোনো অসুবিধা নাই বাইক যদি চলোৱা এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে গাড়ী চলাবৰ কাৰণে বেছি সময় নালাগে তো বন্ধুসকল ভিডিওটো কেনেকা লাগিলে নিশ্চয় কমেন্ট কৰি জনাই দিব যদি অলপো যদি হেল্পফুল হৈছে যদি অলপো সহায় কৰিব পাৰিছো নতুন ড্ৰাইভিং শিকাৰ কাৰণে তেতিয়াহ'লে অলপ লাইক এটা কৰি দিব মোৰো মনত উৎসাহ জাগি যাব যে মই কিবা এটা কৰিব পাৰিছো নিজকে অলপ ভাল লাগিব তো বন্ধুসকল আজিৰ কাৰণে টাটা বাই বাই আমাৰ কেমেৰামেন হৈছে জীৱন দা হাই বল দে হাই কৈ দিছে তো বন্ধুসকল আজি গৈ আছো আমি বৰগাঙত পেট্ৰল আনিবৰ কাৰণে ড্ৰাম লৈ আহিছো আৰু দোকানৰ অলপ সামানো লৈ আহিব লাগে তো টাটা বাই বাই